Hi guys, Great Assam চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবৰ বাবে কাষতে থকা বেল আইকনটি ক্লিক কৰক। স্বাগতম জনাইছো আপোনালোক সকলোকে গ্ৰেট আসাম ইউটিউব চেনেলটিলৈ আৰু আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ নতুন অনুষ্ঠান সানডে ধমাল। ইয়াত আপোনালোকে প্ৰতি দেওবাৰে দেখিবলৈ পাব একোখনকৈ মনোৰঞ্জনমূলক আৰু হাস্যৰসমূলক একোখনকৈ ছবি আৰু আজি আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ প্ৰথমটো এপিছড। আমাৰ লগত আছে আজি অসমৰ বিশিষ্ট বিগাৰ তেখেত চিনি পাই আপোনালোক সকলোৱে নগেন আম্বানী দ্য প্ৰফেচনেল বিগাৰ। তো আপোনালোকক তেখেতৰ বিষয়ে বহুতো নজনা কথা আজি আমি কম, আপোনালোকে শুনিব তেখেতৰ বিষয়ে। তেখেতৰ কাষ্টিমতে ধৰিব পাৰিছে চাগে। এতিয়া আমি আৰম্ভ কৰো আজিৰ এপিছড। কওক আপোনাৰ বিষয়ে কিমান ক'ব বিচাৰে। তোমাৰ মই কি কম যালৈকে আহিব দিছে ভাল লাগিছে এনেকুৱা এটা প্লেটফৰ্ম মই আগতেও পাইছো। তোমাৰ এনেই তোমাক মই এজ এ প্ৰফেচনেল বেগাৰ বুলি কয় দেই, কিমান সঁচা নাজানো আৰু মই কিন্তু এনেই তোমাৰ যোনটো আমাৰ চিষ্টেম হয় ব্ৰেকিং চিষ্টেম, তোমাৰ অসমীয়াত তোমাৰ এইটো ভিখাৰী চিষ্টেম বুলিয়ে কয় আৰু মানে সেই চিষ্টেমটোৰ কথা। এতিয়া তোমাৰ মই সেই চিষ্টেমটোৰ বিষয়ে ক'বলৈ গ'লে অসমত তোমাৰ এই চিষ্টেমটো বহুত পপুলেশ্যন আছে আছে মানে কথাটো কথা হয় নহয়, আছে বহুত পপুলেশ্যন আছে। তোমাৰ একেবাৰে তোমাৰ অসমৰ সিমূৰৰ পৰা ধৰি সিমূৰলৈ আমাৰ এই মানে কি আমাৰ এইটো হেৰিটা ডিপাৰ্টমেণ্টটোত কামলৈ বহুত ওলাব। চৰকাৰী মানুহ নাই ইমান চৰকাৰী মানুহ আছে নাই, কিন্তু আমাৰ এই ডিপাৰ্টমেণ্টটো আমাৰ বেকিং চিষ্টেম ডিপাৰ্টমেণ্টটো সেইটো হয় ভালেমান তোমাৰ এমপ্লয় আছে। এতিয়া ভালেই চাগে ন খবৰ খাতিটো লৈ লওঁ। খবৰ খাতি আপোনাৰ জানেই, ৰাইজে সকলোৱে জানে। আমাৰ খবৰ খাতিনো কি আৰু, আমি আছো। আমাৰতো তোমাৰ ক'ব নালাগে, আমাৰ তোমাৰ ভূপেন দাই কৈ থৈ গৈছে যে মই এতিয়া দাদা হয়নে, মই দাদা ভাল কথা কৈছে দাদাবৰ। এনে আজি ডিউটি আপোনাৰ নাই চাগে? আজি তোমাৰ ডিউটি আছিলে মোৰ, আজি মোৰ হেৰিত আছিলে ৰাজধানীত আছিলে। ৰাজধানীত আছিলে আজি ৰাজধানীত ভাল কৰিছিলে। ট্ৰেইনখন খাই গ'ল মানে মোৰ। তুমি সেইটো তোমাৰ সেইটো ৰাজধানীৰ কথা কোৱা নাই, মই ট্ৰেইনৰ কথা কৈছো। ট্ৰেইনৰ ৰাজধানীত আছিলে মই ডিউটি। তোমাৰ অকণ এইটো লেট হৈ গ'ল, মই ৰাতিপুৱা তোমাৰ ৰাতি অকণ খোৱা দেৰি হয় কাৰণে কালি অভাৰ ডিউটি কৰিছিলো। অভাৰ ডিউটি কৰোঁতে মোৰ মানে টোপনি ক্ষতি হ'ল, সেইকাৰণে তোমাৰ খোৱা অকণ দেৰি হৈ গ'ল কাৰণে আজি ৰাতিপুৱা ডিউটিয়ে নগ'ল। তাকে ভাবিলো মই তোমাৰ ৰাতিপুৱা আৰু এটা বস্তু আহিব মন কৰিছো, ভাল লাগিছে তোমাৰ দেখিছো। মই ভাবিছিলো মই কাষ্টমাৰ আহিম বুলি, কিন্তু তোমাৰ বস্তুটো নিচিনা মোৰ বস্তু ধুনীয়াকে বাটৰ পৰা কিনি 40 টকা দি তাকে, কিন্তু আমাৰ কাৰণেতো বাস্কুট টাইপ পাম না, আমাৰ বাস্কুট দিয়া নিচিনা। আমাৰ বৰ্তমান যিবোৰ মানে নিবনুৱা বা এনেকুৱা ধৰণৰ আছে বেকাৰ লোকসকল অসমত, তেখেতসকলৰ বাবে আপুনি কি আহ্বান দিব বিচাৰে? ঠিক কথা এটা কৈছা দেই, তুমি ঠিক কথা কৈছা। এতিয়া মানে হ'ল তোমাৰ আমাৰ যোনটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটোত তোমাৰ আমাৰ অসমৰ যিসকল হেৰি আছে নিবনুৱা আছে, শিক্ষিত নিবনুৱা বা আদি কৰি তোমাৰ যিবোৰ নিবনুৱা আছে বহুত আছে দেখিছো বহুত আছে। মাজে মাজে দিয়ে 2 টকা 8 টকা মোক দিয়ে, তাকে দেখি দুখ লাগি যায়। তো এতিয়া আপুনি আমাৰ অসমৰ ৰাইজৰ বাবে, আপুনি শিক্ষিত নিবনুৱাসকলৰ বাবে মানে যিসকল নিবনুৱাসকলে মানে বহুতো শিক্ষা লাভ কৰিও নিজে ঘৰতে বহি থাকিব লগা হৈছে বা কোনো কৰ্মত তেখেতলোক সফল হ'ব পৰা নাই, তেখেতসকলৰ বাবে আপুনি কি মানে দান কৰিব বিচাৰে বা আহ্বান দিব বিচাৰে? ঠিক কথা কৈছা তুমি। মই তোমাক একদম পুৰা এই কথাটো সমৰ্থন জনাইছো। এতিয়া তোমাৰ হৈছে আমাৰ অসমত মোৰ যেতিয়া তোমাৰ পষ্টিং তোমাৰ হেৰিত আছিলে ডিব্ৰুগড় পিনে আছিলে, দেখিছো তাতো আছে এইবিলাক এনেকুৱা ধৰণৰ বহুত নিবনুৱা আছে। তেজপুৰত যেতিয়া পষ্টিং হয় তেতিয়াও তোমাৰ ভালেমান নিবনুৱা দেখিছো। এতিয়া ফাইনেলি মই গুৱাহাটীত পষ্টিং হৈ আছে। এতিয়া মোৰ গুৱাহাটীত পষ্টিং, তোমালোকে কওঁতে আহিছো হেৰি তোমাৰ এতিয়া যিসকল আমাৰ তোমাৰ অসমত নিবনুৱা আছে, শিক্ষিত নিবনুৱা পৰা আদি কৰি হয় ভালেমান নিবনুৱা আছে। এতিয়া তেখেতসকলৰ কাৰণে মই এটা নিউজ দিব বিচাৰিছো যে আমাৰ ডিপাৰ্টমেণ্টত তোমাৰ এতিয়া তোমাৰ যিবিলাক শিক্ষিত নিবনুৱা আছে, মই তোমাৰ পষ্টিঙৰ অৱস্থাখিনিৰ কথা কৈছোৱে। সেই তোমাৰ মই দেখিবলৈ পোৱা মতে আমাৰ তোমাৰ ভিখাৰী সন্থাত
তোমাৰ ভালেমান পোষ্ট ওলাইছে আনলিমিটেড পোষ্ট গ্ৰেট নিউজ এটা কথা কৈছো মই তোমাৰ আহি পেলাই আজি আহিলা কেনে মই ক'লো ভালেমান পোষ্ট ভাল ওলাইছে খবৰ আপোনালোকৰ বাবে ভালেমান তেখেতৰ যিটো জব হয় তাতে বহুত ভাল ভাল পোষ্ট ওলাইছে তো আপোনালোকে এপ্লাই কন্টেক্ট কৰক মোক কন্টেক্ট কৰক তোমাৰ এপ্লাই কৰিবৰ কাৰণে ভাল কথা এটা কৈছা তোমাৰ আমাৰ পোষ্টত এপ্লাই কৰিবৰ কাৰণে তুমি আপোনালোকে www.bhikharisontha.assam মাৰিলে আহি যায় তাত তুমি এপ্লিকেশন কৰিলেও হ'ল নকৰিলেও হ'ল পোষ্ট তোমাৰ ফিক্স তাত কি ইন্টাৰভিউ কেনেকুৱা আপোনালোকৰ ইন্টাৰভিউ মানে তুমি গুৱাহাটীত যাব লাগিব গৈ পেলাই একো কৰিব নালাগে জাষ্ট তুমি কামত লাগি যোৱা নহয় এতিয়া ৰাইজে কিছুমান কথা জানিবলৈ ইচ্ছুক হৈ আছে যে আপুনি এনেকুৱা কি ট্ৰিক ইউজ কৰে যে আপুনি ইমান এটা পপুলাৰ ঠিক কথা কৈছা তুমি মই এইটো কথা ভাল পালো তোমাৰ ঠিক কথা কৈছা তোমাৰ এতিয়া হৈছে আমাৰ যোনটো চিষ্টেম আগৰ চিষ্টেমটো আছিলে তোমাৰ পুৰণা দিনৰ বস্তুবিলাক থাকে হয় নহয় এতিয়া তোমাৰ যোনটো নিউ চিষ্টেম ওলাইছে মানে একৰ্ডিং টু মাই চিষ্টেম তোমাৰ হেৰি কম মই পুৰণা দিনৰ যিবিলাক গান গাই থাকে সেইটো হয় মেক্সিমাম ভিখাৰী দেখিছা মোৰ নিচিনা নহয় আৰু তোমাৰ এই ঢতুৱা এখন লৈ এই ভাংগৰ নিচা লাগি নাচে শিৱ জটাধাৰী এইবোৰ দিয়ে হয় নহয় এতিয়া তোমাৰ যোনটো মোৰ চিষ্টেম সেইটোতকে মোৰ কামানি বেছি আছে গম পোৱা গম পাইছো মোৰ হৈছে চিষ্টেমটো তোমাৰ নতুন নতুন গান মোক পুৰণা দিনৰ সুৰটো লৈ দুটা কম্বিনেশ্যন কৰি ওলাই দিম হয় সেইটো ভাল এই তোমাৰ শুনিব বিচাৰিবা নিশ্চয় শুনিব ৰাইজেতো ৰৈ আছে আপোনাৰ হয় মই গম পাইছোতো গম পাইছো মই কবলৈ হৈ পৰিছো হয়নে এতিয়া তোমাৰ মই এটা দেখিছো ঢতুৱাখনটো মই ইমপ্লিমেণ্টছ মই আনিলো নহয় এতিয়া হ'ব মই মুখতে গাই দিছো ন ঠিক আছে মুখতে অকমান গাই দিওঁ তোমালোকেও ধৰিবা ঠিক আছে কি বগী বগী ছোৱালীৰ পাবলে মহিমা বান্ধৈ পাবলে মহিমা যাবলে মন যায় বান্ধৈ ঐ নাগালেণ্ড কহিমা বান্ধৈ নাগালেণ্ড কহিমা কি ডিস্কো ভন্টি নানাচিবা দেখাত বেয়া লাগে ভন্টি দেখাত বেয়া লাগে তাকে কলো তুমি বেয়া পালাই চাগে দেখাত বেয়া লাগে ভন্টি দেখাত বেয়া লাগে ভাল লাগিছে শুনিছা চাগে আশা কৰো ৰাইজেও ভাল পাইছে ভাল মই এইবাৰ পপুলাৰ হৈছো তোমাৰ মই গানটো গাই যেতিয়া তোমাৰ গৈ থাকো নহয় ডিউটিত কামত যেতিয়া গৈ থাকো তোমাৰ আনলিমিটেড ইনকাম আহে বুলি কৈছো মাজে মাজে কেইদিনমান বেয়া আহিছিলে এতিয়া নাই এতিয়া ঠিক আছে আজিকালি তোমাৰ কষ্টিউমৰ কথাটো আহি গ'লে তোমাৰ মানুহে মেইন বস্তু কিন্তু কষ্টিউম যে যিসকল আমাৰ নতুনকে বা আমাৰ সন্থাত এডমিট হ'ম বুলি ভাবিছে তেখেতসকলে এটা গুড নিউজ আছে তোমাৰ কষ্টিউমটো তোমাৰ এতিয়া মই কষ্টিউমতে আছিলো ৱাছকোটটো লগাই দিছো ওপৰত তুমি খুলি দিয়াৰ লগে লগে কষ্টিউম আৰম্ভ মোৰ কামানি ষ্টাৰ্ট আমাৰ ডিউটি কোনো টাইম নাই ডিউটি কোনো টাইম নাই আনলিমিটেড টাইম তোমাৰ ৰাতি 12টাৰ পৰা দিনৰ 12টা তোমাৰ যেতিয়াই তেতিয়া তোমাৰ কামানি হৈ থাকে ৰাতি কামানিটো কম হয় তোমাৰ এতিয়া মই আকৌ ওলাই যোৱাৰ লগে লগে মোৰ কাম ষ্টাৰ্ট কষ্টিউম খুলি দিলো ৱাছকোটটো খুলি দিলো কষ্টিউম ষ্টাৰ্ট তোমাৰ আজিকালি তোমাৰ আমাৰ নতুন নিয়ম লৈছো ফাটা জিন্স পিন্ধিব লৈছো দেই দেখি মডাৰ্ণ লাগে দেখাই বুলিও ভাবে সেইটো হয় কিন্তু সেইবুলি তুমি আকৌ ৰাস্তাত গৈ থাকা চব ফাটা জিন্স মানুহক পইচা দিব নিবিচাৰে আমাকো দিব পাৰে আজিকালি ষ্টাইল হৈ সেইটো আজিকালি চিম্বলে নাম হৈছে ভিখাৰী কোন ভাল কোন হয় তো নেক্সট আপুনি কি ক'ব বিচাৰে আমাৰ ৰাইজক ৰাইজকতো মই ক'বলগীয়া মানে সিহঁতে ক'লোৱে যিখিনি ক'ব লগা আছে এতিয়া মই ভাবো যিসকল তোমাৰ নতুনকে এডমিট হ'ম বুলি ভাবিছে তেখেতসকলেও অকণ প্ৰেক্টিচ কৰক ঘৰতে ফাৰ্ষ্ট কৰিলে মানে যেনেকৈ সুধি চাওক যদি পায় টকা পায় তাৰপিছত তোমাৰ গুৱাহাটীলৈ আহক আহি তোমাৰ আমাৰ সন্থাত জইন কৰিব নালাগে চিধা কামত লাগি যাওক সন্থা বুলি তেনেকুৱা আছে নেকি আছে আমাৰ ভিখাৰী সন্থা এটা আছে তোমাৰ দেখিবলৈ পোৱা যায় যদিও গম পোৱা নাযায় আমাৰ সন্থা এটা আছে পপুলাৰ সন্থা সন্থা আছে ন আছে সন্থাটোৰ বিষয়ে অলপমান যদি ৰাইজে গম পালে হয় আজিকালি মই সন্থা যিবোৰ তোমাৰ নতুনকে তোমাৰ এডমিট হৈছে তেখেতক টিউচন লওঁ টিউচন টাইপত মানে শিক্ষা দিয়া শিক্ষা দি আছো মই
শিক্ষা দি আছো তোমালোকে চাব পাৰিবা তোমালোকৰ চানডে ধেমালৰ এইটো সেইখিনি বিষয় হয় নহয় মই এটা কম টিক্স দিলো অলপ টিক্স দিছো যিখিনি চাই আছে সিহঁতে ভাল টিক্স এটা পাই গ'ল হয় নহয় মই এইখিনি তোমাক শিকাবলৈ মই পইচা নলওঁ ফ্ৰীতে দি দিওঁ পজ কৰ একদম এতিয়া আপুনি অসমৰ ৰাইজক কি ক'ব বিচাৰে আপোনাৰ গ্ৰেট আছামৰ যিসকল উপভোক্তা তেখেতসকলক মানে আপুনি আপোনাৰ জাৰ্নিটোৰ বিষয়ে কওক ষ্টাৰ্টিঙৰ মই মই BA পাছ নকৰিলো মেট্ৰিকো পাছ কৰা নাই তাৰপিছত তোমাৰ কোৱালিফিকেশ্যনৰ টাইপত আপুনি কিমান আছে মই তোমাৰ তাকে কৈ আছো BA পাছ কৰা নাই তোমাৰ হাই সেকেন্ডাৰীও পাছ নকৰিলো তোমাৰ মেট্ৰিক সেইটো পাছ নকৰিলো মই তোমাৰ এনে ক্লাছ 8 তে 3 মাহ ফেল কৰি তোমাৰ ইপিনে ঘূৰিবলৈ ল'লো ইংলিছ বুক শিকিলো দুই এটা শিকিলো আজিকালি মেক্সিমাম ইংলিছ বুক কৰে মেক্সিমাম আজিকালি আপোনালোকে দেখিবলৈ পাওঁ এতিয়া অসমীয়া নকয় এই তাকেতো মোক এতিয়া সেইকাৰণে প্ৰফেচনেল বিগা বুলি কয় বুজিছা না হে প্ৰফেচনেল হৈ পৰিছে এতিয়া আপোনাৰ এটা বিশেষ কথা মোৰ মনত আহিছে ৰাইজৰ চাগে জানিব লাগিব আপোনাৰ নাম নগেন নগেন আম্বানীটো কিবা এটা তোমাৰ সেই ঠিক কথা কৈছা মই যেতিয়া জন্ম হৈছিলো সেইবোৰ কথা নাজানো মই কিন্তু ডাঙৰ হোৱাৰ লগে লগে মোক মানে কি তোমাৰ আম্বানী মানুহটো ভাল লাগি পৰিলে মোৰ সপোন আছিলে যে আম্বানীৰ লগতে ময়ো কাম কৰিম তো কি হ'ব তোমাৰ মানে মোৰ সেই কোৱালিফিকেশ্যনটোৰ কাৰণে মই নাপালো যদিও নাপালো মানুহটো নাপালো নাই কমচে কম তো নামটো লৈ পেলাই এনজয় কৰিব পাৰো না আম্বানী না হ'ব নোৱাৰিলো নাই নামটোতে এনজয় কৰো মই বুজিছা এতিয়া আপুনি কওক আপোনাৰ জাৰ্নিটোৰ বিষয়ে মোৰ জাৰ্নি এতিয়া তোমাৰ মই ভালেমান গান গাইছো গানো গাইছে মই ভালেমান গান গাইছো তোমাৰ মই এতিয়ালৈকে 20,000 মান গান গালো 20,000 গান শুনি আছা ৰাইজেতো চাগে শুনা নাই বা ময়ো আজিলৈকে এনেকুৱা এটা গান কি কথা কৈছা তুমি ট্ৰেইনত নোঘোৱা নেকি ট্ৰেইনতহে মই ট্ৰেইনত গাওঁ 20,000 মান গান তোমাৰ এইবিলাক গান গানবিলাক মই তোমাক সেনেকে খেলি মেলিকে গাওঁ ময়ো হৈ আছে তেনেকুৱা আজিকালি বহুত দেখিবলৈ পোৱা হয় নকল কৰা মই সেই তোমাৰ সৰুটো ঠিকে আছে গানটো নকল কৰি দিম কি ন গানটো তেনেকুৱা আপুনি তাত কেৰেক্টাৰ ধৰক যেতিয়া আপুনি ডিউটি কৰে তেতিয়া আপোনাৰ কেৰেক্টাৰত সোমাই পৰে নে এক্টিং কৰিব লগা হয় নেকি কিছুমান কি কথা কোৱা আজিকালি এক্টিং নকলে কি কৰিব পৰা যায় হা এক্টিং কৰিলে এক্টিং নকৰে তোমাৰ ভাত এটা খাব পৰা নাযায় হা এইটো ৰূপ যে হে বাহিৰত চাবা না মোক দেখিলে 10 টকা নিজে পকেট পাব ওলাই এক্টিঙৰ টাইপত আপুনি ব্লাইণ্ড বা এনেকুৱা কিবা কিবি ডেফ কি কৰে এনেই তোমাৰ মোৰ বয়স ইমানকে হোৱা নাই যদিও মই কিন্তু মাতকে খালাই দিম তোমাৰ এনেকে বলো মানে তোমাৰ মই অকণ ঘৰত মই এতিয়া মই অকণ মানে বুঢ়া হৈ যাওঁ বুঢ়া মানুহৰ কাৰণে ফটোটো অকণ জন্মে হয় দিয়াচোন হয়নে নহয় বুঢ়া হৈ পেলাই যেতিয়া তোমাক গাম বগী বগী ছোৱালীৰ বাবলে মহিমা বান্ধৈ বাবলে মহিমা আৰু তোমাৰ আজিকালি তোমাৰ আকৌ মোৰ প্লেচ চাই পেলাই মোৰ গান সলনি হয় দেই মাজে মাজে আকৌ মই তোমাৰ দুই এটা ভাগৱত দিওঁ কিন্তু তোমাৰ সেই ভাগৱত নহয় আৰু মোৰ ভাগৱত আছে ন ঠিক আছে ৰাইজে শুনিব অধিক ভন্তি নানা শিবা দেখাত বেয়া লাগে তাকে কলো তুমি বেয়া পালা চাগে বিহু নাচিলা যে তোমাৰ বৰা ভাল লাগে বোলো সমনীয়াই তোমাৰ কথা বেৰি বেৰি সোধা ভাল লাগিলে ভাল লাগিছে ৰাইজৰ নিশ্চয় ভাল লাগিছে পাব তো কওক আপোনাৰ আৰু সাহসৰ এতিয়া আপোনাৰ ট্ৰেইনত ধৰক কিছুমান মানুহ সাহসী কথা নকবা দেই মোক সাহসী কথা নকবা সাহসতটো মই বহুত ডাঙৰ সাহসী মানুহ হয় মই ইদিনাখন তোমাক এটা কথা কওঁ তুমি সাহস গম পাই যাবা ইদিনাখন মই তোমাৰ মোৰ ঘৰটোলৈ সোমাই গৈছো দেখিলো মই একেবাৰে পুৰা আচৰিত
সন্মুখত ডাঙৰ অজগৰ অজগৰ মূৰটো লৈ ৰখি আছে মূৰটো লৈ ৰখি আছে ভিতৰৰ পৰা গৈ পচাপাত আনি এটা কোব যে মাৰিছো কিন্তু মূলি নকৰিল গম নাপাওঁ মূলি নকৰিল গম নাপালো অজগৰ ৰিয়েল অজগৰ হয়তো মই তোমাৰ ভিতৰত পচা আনি মাৰি মূৰটো লৈ ৰখি আছিলে আনি অজগৰ মাৰিছো যে কিন্তু মূলি নকৰিল গম নাপালো কিয়নো টিভিটো ভাঙি থাকিল যে টিভি থাকিল টিভিটো ঠিকে আছে তো এনেকুৱা ধৰণৰ পজ কৰা কনচেপ্ট তো ধন্যবাদ থাকিল আপোনালৈ আৰু আপোনালোককো কৈছো গ্ৰেট আছাম চেনেলটো চাই থাকক আৰু এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' আপোনালোকক প্ৰতি দেওবাৰে চাবলৈ পাব চানডে ধেমালত এনেকুৱা ধৰণৰ আমি বহুতো ভাল ভাল চিফ গেষ্ট আমি আমাৰ ইয়ালৈ নিমন্ত্ৰণ কৰি আনিম আমাৰ ষ্টুডিঅ'লৈ চাই থাকক গ্ৰেট আছাম আৰু লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ মই এতিয়া তোমাক ভাল লাগিছে কিন্তু দেই তোমালোকে মাতিছা যে ভাল লাগিছে মোৰ হয় নহয় ঠিক আছে সকলোলৈ আহিলে নমস্কাৰ ধন্যবাদ থাকিল আশা কৰিছো ভাল লাগিছে মই পাতে পালে 2 টকা দিব আৰু মানে মোৰ চলিবলৈ কিন্তু অসুবিধা অকণ হৈ আছে তোমাৰ ৱাস্কোট নামৰ মই গেম এটা লগাই আহিছো ভাল লাগিছে কিন্তু এইটো ৱাস্কোট দেখিলে কিনিবলৈ পালে ভাল লাগিব বাৰু ঠিক আছে ধন্যবাদ হা